আছো আপোনালোকৰ অন্য এটা ভিডিঅ' আপোনালোকে চাই আছে ভাইৰেল হবিনা সো গাইছ আজি আমি গৈ আছো বুট ওপেনিং কৰিব কাৰণে এইফালে আমাৰ লখিন্দৰ আহি আছে ঐ ক'ত যোৱা ক'ত যোৱা তুমি ভয় পেলাইছো পাভত লও পেলাইছো আমি এফালে গৈ আছো বুট ওপেনিং কৰিবলৈ বলা সো গাইছ জলদি পলো আমি গৈ আছো আজি বুট ওপেনিং কৰিব কাৰণে আমাক নিমন্ত্ৰণ জনাইছে বল আমি যাওঁ তাতে আমি লগ পাই আছো আৰু যোনে ভিডিঅ' চাই আছে পাম ভিডিঅ'টো লাইক কৰিব পাৰে আৰু আমাৰ চেনেলটো নতুন চেনেল আমাৰ চেনেলটো চবে সাবস্ক্রাইব টু করে যাবলে না পাহৰি আমি আহি কিনি পাই গলো হি গাইস ঐ ৰি ক'ত যোৱা বুট চাবলে বুট থিবলে বুট মানে কি বুট বাদাম গুনে সারা ডাও আমি আজি গৈ আছো বুট তাত উঠিব কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক ওপেনিং কৰিছে সো গাইস আপোনালোকে ভিডিঅ'টো চাই থাকক মানে লাইক কমেন্ট কৰিব একেবাৰে নাপাহৰিব দেই বৰ্তমান আমি উঠি আছো বুট সো গাইস ফালি আমি বুটত উঠি যাওঁ দাদা এই বুটখন কাৰ হয় এইজন অ দাদা বুটখন আপোনাৰ নেকি মোৰ এখন কিমান স্পীড যায় বুটখন যাব দে 40 কিলোমিটাৰ পাৰ আৱাৰ কিমান তেল খাই এখনে তেল এতিয়া কিমান খাই বুলি ক'লে সেইখিনি ক'ব নাজানিম এইটো 25 লিটাৰ ধৰে আজিলৈকে চলাই আছো এসপ্তাহ পাৰ হৈ গ'ল এখন লৈ লওঁ তুমি মই এখন লৈ লওঁ মজা লাগিব উঠাব যাম দুটাই ঐ নিতুল দা ঐ টকলা কি পাত্তাই ঐ নিতুল দা ঐ টকলা প্ৰথমবাৰ বাবে উঠিছো বুটত একদম মজা লাগিছে পানী বৰ্তমান আমি নদীৰ আমি উঠি আহি আছো আৰু আহি থাকোঁতে ইয়াতে জাল এখন লাগি গ'ল জাল এখন লাগি গ'ল এইখন দেখিছে একো নাই এৰি যাব মাজে গৈ আছো নদী আজি নতুন এক্সপিৰিয়েঞ্চ ভাল লাগিছে নদী ৰাইজ উঠি আছে চাওক বিল হয় নহয় ক'ত আছে পাভৰ বিল কেলে হ'ল পাভৰ কাৰণে अरे कहना क्या चाहते हो সঁচাকে নাকিতো হিলন টানিটো ভালো আহে না মজা লাগিছে ইমান গাগলা কেলা পাতিছা ইমান গাগলা পাতিছা মানুহৰ মাজত ফাইনেলি পাই গ'লো আমি আহি কিনি পাৰত মজা লাগিলে মজা লাগে জীৱনত একদম প্ৰথম এক্সপিৰিয়েঞ্চ একদম বুটৰ উঠা বৰ মজা একদম বঢ়িয়া একদম মানে চপলৈ ইপাৰ পৰা সিপাৰ হৈ গ'ল ইপাৰ পৰা ধোঁৱাই সোমাই কিনি গাইজ আমি উঠা বুটখন হৈ গ'ল এইখনে আৰু এই ইঞ্জিনটোৱে গোটেই বুটখনক ঘূৰাই লৈ ফুৰে অকল তেল খাই হেনো কি হ'ল 25 লিটাৰ তেল হেনো সপ্তাহ বৰ চলাইছে দাদা কিমান লৈছিলে এখন 6 টকা নাকি 6 টকা লৈছিলে বুলিছে এইখন বুটখন দাদা এইখনত উঠিবলৈ হলে আমি কি কৰিব লাগিব মানে এখনত উঠিবলৈ হলে এই যে লাইফ বয় কেইটা আছে লাইফ জেকেট কেইটা আপোনালোক পিন্ধিব লাগিব ইয়াত সোমোৱাৰ লগে লগে এই যে চিলিং ৰব বুলি কয় এইকেইডাল সেফটি ৰব বিশেষকৈ এইকেইডালত ধৰি পেলাইহে বহি থাকিব লাগিব ইয়াত মানে লেটি পেটি নহ'ব আৰু ধৰি লওক মদ খাই পেলাই সোমাব নোৱাৰিবা তুমি ইয়াত মানে বহি পেলাই ফূৰ্তিত জছত মানে হেৰি কৰিব নোৱাৰিব খাৰা হৈ কিবা ডান্স কৰা মানে খাৰা হৈ অকণমান এক্সাইটনেছ দেখুওৱা এইবিলাক কি হয় এইবিলাক এটা মানে প্ৰব্লেম ক্ৰিয়েটৰ এটা হেৰি হয় মানে তেনেকুৱা ধৰণৰ কৰিলে হয়তো পানীত পৰি গ'লে মানে কোনেও ক'ব নোৱাৰে বচাবলৈ আছে মোৰ লাইফ গাৰ্ড তেওঁ
লাইফ গাৰ্ড হয় লাইফ গাৰ্ড হ'লেও কেনেবাকৈ মানে শ্লিপ হৈ গ'লে কিবা হৈ গ'লে হয়তো ডুবি যোৱা চান্স থাকে কিন্তু সেই লাইফ জেকেট নিপিন্ধাকৈ আমি বৰ্ডত নবহাওঁ মদ খোৱা মানুহ নিচা পানী কৰা মানুহক নবহাওঁ মানে প্ৰাইচটো কেনেকৈ কি লোৱা হ'ব উঠিবৰ কাৰণে এইখন আমাৰ 250 টকাৰ 250 টকাৰ যিমানখিনি লিমিট আছে সিমানখিনি উঠিব পাৰিব নহয় জানো এজনৰ 250 টকা এইটো নহয় যে 250 মানে 10জন এইটো নহয় এজনৰ 250 টকা চ' দাদাক আমি বহুত ধন্যবাদ দিলোঁ আমাৰ 250 টকা দাদাই বচাই দিলে বিনামূলীয়া সেৱা নেকি আমাৰ কাৰণে অকল কেৱল আমাৰ কাৰণে দাহস্য দিব লাগিব টকা দিব লাগিব আমাৰ কাৰণে একদম বিনামূলীয়া সেৱা मैं 150 रुपया नहीं लूंगा रे बाबा टकला की हो गया टकला मेरे गर्लफ्रेंड ने छोड़ दिया है সো গাইস আজি ভিডিওটো মানে সামৰি মাৰি যোনে ভিডিও চাই ভাল লাগে তেওঁলোকে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ যোনবিলাক চেনেলটোত আমাৰ যোনবিলাক নতুন নতুন সদস্যবিলাক আহিছে তেওঁলোকে আমাৰ চেনেল কি কৰিব লাগে সাবস্ক্রাইব কৰি দিব बहुत दिक्कत हो जाएगा दिक्कत ही होगा সো টাটা পুনৰ আপোনালোক নতুন এটা ভিডিওতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো টাটা বাই বাই ঐ নুলা ঐ টাটা দে মই যাংগে টাটা অকল টাটা দে যাওগে ভণ্টি যাবা নেকি ভাইটি যাবা নেকি ঘূৰি উঠিব ভাইটি বলা ভাইটি তোমাৰ মাতটো ইমান ধুনীয়া কেলে নাজানো নহয় কিয় ভাল আকৌ তুমি আগত মানে কলকাতা কাম কৰিছিলা কলকাতা মই অসমৰ বাহিৰত যোৱা নাই এই কলকাতা তোমাৰ চাইটো চলাই এটা দি আছে ন ৰেড লাইট এৰিয়া